বিশাল আৰ্ট ব্লগ চেনেল কেনে আছে আপোনালোকৰ সকলোৱে ভালে আছে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ লগতে বিশাল আৰ্ট ব্লগ ফেমিলি জনালোঁ আৰু গাইজ বহুত দিনৰ পাছত মই ঘূৰি আহিছোঁ হয় কাৰণ ভিডিঅ' দিব পৰা নাই কাৰণ অলপ অসুবিধা হৈ আছিলে কাৰণ মই বেলেগ এটা কামত বিজি হৈ আছিলোঁ মানে জব এটাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ তো গাইজ এতিয়া বেক টু বেক ভিডিঅ' আহি থাকিব একদম পূৰা ধামাকা আৰু আজি ভিডিঅ'টোত থাম্বনেল চাই গম পাইছে কি হ'ব নহ'ব তো UK আৰু বিকাশ চেত্ৰীৰ মাজত মানে অসমৰ আৰু উত্তৰাখণ্ডৰ মাজৰ জাৰ্ণিটো কেনেকুৱা ধৰণৰ কি হৈছে নহৈছে মই সেইটো পেইণ্টিঙত এটা প্ৰতিফলিত কৰিবলৈ ওলাইছোঁ তো আহক বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে দেখা পাইছে যে মই পেইণ্টিং কৰি আছোঁ আৰু ফুল্লি মই ব্লেক পেইণ্টিং কৰিছোঁ আৰু ডট দি কৰিছোঁ আৰু ডট অকণো ক'তো এনেকুৱা ঘঁহি দিয়া নাই বা হেৰি কৰা নাই ফুল্লি ডটেৰে ট্ৰাই কৰি আছোঁ কৰিবলৈ কাৰণে যিমানখিনি হয় পাৰফেক্ট কৰিব ট্ৰাই কৰিম আপোনালোকে চাই থাকক আৰু এইখিনিতে এটা কথা কৈ থওঁ যে আপোনালোকে কমেণ্ট কৰিব পাৰে যে কেলৈ এইটো ডট দি কৰিছোঁ বা কি কৰিছোঁ ইয়াৰ এইটো বহুত ইজি হয় বা ইজি হয় কিন্তু ইয়াৰ এটা অৰ্থ আছে অৰ্থটো হ'ল যে মানুহৰ লাইফ এটা সৰু সাধাৰণতে এটা ডট এই ডটটো যে দেখিছে আপোনালোকে এই ডটটো দি আৰম্ভ হয় এই ডট এটা দি এটা লাইন ৰেখা অংকন কৰা হয় এই ৰেখাৰ জৰিয়তে মানুহৰ লাইফৰ এটা ষ্ট্ৰাগল জাৰ্ণিটো দেখা পোৱা যায় চ' আমি যেতিয়া পেইণ্টিং কৰি আছিলোঁ পেইণ্টিং শিকিছিলোঁ বা পেইণ্টিং বনাব আঁকিবলৈ শিকিছিলোঁ তেতিয়া মানে আমাৰ ছাৰহঁতে আগতে এনেকুৱা লাইনত ডট দি আঁকি দিয়ে ছবিটো আপেলে হওক কমলা হওক তো তাৰপিছত আমি সেই লাইনটোৰ ওপৰত আঁকিব লাগে তো গাইজ এইটোৱে বুজালোঁ যে মানুহৰ এটা লাইফ সাধাৰণ ডট এটাৰ পৰা আৰম্ভ কৰি এটা সৰল ৰেখাৰ ফালে গতি কৰে আৰু সেয়ে মানে মটিভটো হ'ল এইটোৱে আৰু এই দুজন ব্যক্তিয়ে জীৱনত বহুত ষ্ট্ৰাগল কৰিছে আশা কৰোঁ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ লগতে আপোনালোকেও ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈকে ভিডিঅ'টো চাই থাকক উইদাউট স্কিপ কৰি একদম পূৰা খাতাৰনাক হ'ব দেখা পাইছে গোটেইখিনি কমপ্লিট হৈছে বিকাশ দা আৰু অনুৰাগ দাৰ ডটেড পেইণ্টিংটো আৰু বেক চাইডৰ মেপটো মই ভাবিছোঁ ৰেড কালাৰ দি কৰি দিম ফিল আপ কৰি দিম তেতিয়া বেছি ভাল লাগিব তো গাইজ চাই থাকক মজাকৈ ফাইনেলি পেইণ্টিংটো কমপ্লিট হ'ল কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি কিনে জনাব বহুত দিনৰ পাছত ভিডিঅ' এটা দিছোঁ আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাইছে তো এটা অসম আৰু উত্তৰাখণ্ডৰ মাজত এটা কেনেকুৱা এটা বণ্ডিং ৰিলেশ্যনশ্বিপ হৈছে সেইটো আপোনালোকে গম পাইছে নিশ্চয় তো সেইটো মই নিজৰ ৰং তুলিকাৰ সহায়ত চিত্ৰাংকনত মই প্ৰতিফলিত কৰিছোঁ কিমানখিনি পাৰফেক্ট হৈছে নাজানো বাট
ইমানখিনি তো এনেকুৱা ভিডিঅ'বোৰ আহি থাকিব এতিয়া বেক টু বেক দিবৰ কাৰণে ট্ৰাই কৰিম তথাপিও অলপ কষ্ট হ'ব বাট একো নাই আপোনালোকৰ কাৰণে এইখিনি বহুত তো আজিলৈ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তাৰ লগতে যোন এই চেনেলটোলৈ নতুনকৈ আহিছে বেল আইকনটো দবাই যাব এনেকৈ ধামাকাদাৰ বেক টু বেক ভিডিঅ' আহি থাকিব জয় হিন্দ জয় ভাৰত জয় অসম